গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই এতিয়া দোকান আহিলোঁ, আহি এইবোৰ ছাইড কৰি দি আছোঁ, মানে কুৰ্তাৰ জেগাত কুৰ্তা ৰাখি আছোঁ আৰু ব্লাউজৰ জেগাত ব্লাউজবোৰ ৰাখি দি আছোঁ। আৰু কি কি কাম হৈছে আপোনালোকক দেখাই আছোঁ। মই ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, গোটেইখিনি দেখাম। এইবোৰ হ'ল কুৰ্তা ৰেডি হৈছে, কাষ্টমাৰৰ কুৰ্তা হয়। কেনেকুৱা লাগিছে? ভাল লাগিলে কমেণ্টত জনাব নাপাহৰিব। এইটো এটা য়েল্ল' কালাৰ আৰু আছে, এইটো হ'ল নাইটি আৰু তাৰপিছত ব্লাউজো বহুত চিলাইছোঁ আমি, ব্লাউজবোৰো দেখাই আছোঁ এখন এখনকৈ। এইটো ব্লাউজৰ বেক চাইডৰ ডিজাইন, ইটোও বেক চাইডৰ চেমেই হৈছে ডিজাইনটো। আৰু আছে, দেখাই আছোঁ এখন এখনকৈ। এইটো এটা মানে এটা হাতেদি কেমেৰা ধৰি দেখুৱাটো দিগদাৰী হয়, আৰু ইফালেও আছে বহুত। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে ফ'ল' কৰি দিব। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব।